হেল্ল' গাইছ, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাম আমি বৰশী টোপাবলৈ। নদীত একদম পূৰা ডাঙৰ ডাঙৰ মাছ ওলাইছে হেনো। আৰু এইকেইটা হায়াৰকেইটা পাছফালে ললিত মাছুৰি শাকাই যাবই নে? আৰু এইটো পুতলা কেঁচু খানোগৈ পথাৰত। এইটো পূৰা পকি আছে, মাটি কঁঠাল ৰঙা হৈ আছে। কোনোবাই যদি খাব আহিবি আমাৰ ঘৰলৈ। মাটি কঁঠাল বহুত আছে আমাৰ ঘৰত। এতিয়া নৈ কিনাৰ পাই গ'লেহি, নদী কাষত চাওক। এইখন হৈছে নৈখন, পানী এইফালৰ পৰা আহি আছে। এতিয়া এইফালে বৰশীকেইটা বান্ধি লৈছোঁ ইয়াত। আৰু এতিয়া পূৰা পুতলাই বৰশী টোপাই আছে। আৰু ফালে এইটো ললিটো টোপাই আছে। এইটো এতিয়া মানে মাছে খোৱা মেইন দানাটো লগাব লাগে, কেঁচু। এইখিনি কেঁচুটো লগাই লওঁ, তাৰপিছত হৈ যাব ক্লিয়াৰ। আৰু এইটো এটা পাই গ'লোঁ, শিঙৰা প্ৰথম বহনি। ই মানে কপালখন বেয়া নহয় বা এটা পালোঁগৈ। এইটো শিঙৰা এটা পাই গ'লোঁ। এইটো পূৰা ডাঙৰ হয় দেই, ডাঙৰ শিঙৰা হয় এইটো। মানে মই অকলে আছোঁতো, সেইকাৰণে মানে ভিডিঅ' কৰি থাকিব নোৱাৰোঁ, বৰশীকেইটা চাই থাকোঁ। এইটো ডাঙৰ চাওক, পূৰা হেভি এটা পাই গ'লোঁ। এইটো চাওক, সৰু মাছ হয়, ৰঙা মাছ। এজনী ইমান সৰু গুটিও লাগি গৈছে। এতিয়া মোক ডাঙৰ এজনী লাগিছিলে। ডাঙৰ যদি পাই যাওঁ ঘৰলৈ যামগৈ। এতিয়া ভিডিঅ'টো সকলোৱে চাই থাকক। পোৱালি দুটা আহিছিলে, সেই পোৱালি দুটাই মানে তাত মাছৰ কাৰণে দানা আনিছিলোঁ, কেঁচুখিনিতো সেইখিনি লৈ পেলাই আহি পেলাই গ'লগৈ। ঘৰলৈ গ'লগৈ, মোক নোকোৱাকৈ মনে মনে পলালে মানে। আৰু ইয়াত মানে বহুত দেখাই দিছোঁ চাব। ইয়াত এইখিনিত মানে এইটো বৰশী ইয়াত অকল এটা আছে। ইয়াত মানে একদম সাংঘাতিক, একদম চিয়ানা মাছ এটা আছে। কি মাছ জানো, মানে মই মুঠতে 3টা বৰশী লগাইছিলোঁ। দুটা মানে দানা খাই খতমেই কৰি দিলে। আৰু এতিয়া এটা আছে অকল। আৰু এইটো এতিয়া কি হয় চাওঁ। আকৌ বৰষুণটো দিন কৰিছে, পূৰা মেঘটোৱে ডাম ডুম মাৰি আছে আকাশৰ ফালে। অলপ এনেকৈ কৰি হিলাই দিব লাগে, তেতিয়া মানে মাছ আহি যায় খাবলৈ। নাই বন্ধুসকল, নহ'ব। এতিয়া মানে মই চোলা পেণ্ট খুলিব লাগিব। নদীখনতে অলপ গাটো ধুই পেলাই যাওঁগৈ। আৰু বৰষুণ যাক দিছেই মানে। মাছ ইমানখিনি ধৰ এই নদীখন। ইয়াত মানে চেপা এটা আছে, চেপাটো লৈ যাওঁ মই। গোটেই পুতি থৈছে পলসে। এতিয়া এইটো উলিয়াবৰ কাৰণেতো ভাঙি থাকিব চাগে। এইটো মাই গড, আগাৰ খাতৰা গধু দেই এইটো সঁচাকৈ। এইটো মানে ইমান বেয়া নহয়, চেপাটো কাৰণে লৈ যাওঁ। এনেকুৱা। আৰু এইফালে মাছ সোমাই, এইফালে এখন কয় পা বুলি কিনে, চেপাৰ পা বুলি কয় এইখন। ইফালে মানে ধৰ যদি পানী এইখিনি আগফালৰ পৰা আহে, ধৰ নদীখন এইপিনৰ পৰা আহিছে, এইফালৰ পৰা হ'লে যদি এইটো পাতিব লওঁ, তেতিয়া মাছ এইফালে আহিব। সেইকাৰণে এনেকৈ দিব লাগিব। এইটো মানে আগফালে দিব লাগিব, পানী মানে যোনফালে আহিছে সেইফালে দিব লাগিব এইখন। আৰু মানে ধৰ বিহুৰ পাছত মানে যেতিয়া নতুনকৈ পানী বাঢ়ে, মাছবিলাক তেতিয়া উজায়, মানে নতুন জেগালৈ যায়, তেতিয়া মানে পাছফালে দিব লাগে। তেতিয়া উজায় বুলি কয়। তেতিয়া মানে এইফালে উজাই পেলাই ইয়াত সোমায়। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলত যদি কোনোবা নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই, একেবাৰে নাপাহৰিব। বাই বাই।